কোন হয় যতীন মোৰ ফ্ৰেণ্ড হয় আগতেতো কেতিয়াও শুনা নাই যতীন বুলি আৰে মোৰ স্কুল ফ্ৰেণ্ড হয় এই কেইদিনমান আগত লগ পাইছোঁ কেইদিনমান আগত লগ পালি তাৰপিছত হোৱাটছআপ নাম্বাৰ দিলি হা মই দিনটো কামত বিজি থাকোঁ তই ইয়াত সেইবোৰ কৰি থাক আৰে সি মোৰ নহয় তই ধেমালি পাইছ নে কি কৰি আছ আৰে ফ্ৰেণ্ড হয় জাষ্ট ফ্ৰেণ্ড হয় জাষ্ট সি মোৰ ফ্ৰেণ্ড হয় কোনোবাই মেছেজ দিলে সি মোৰ বয়ফ্ৰেণ্ড হৈ যাব নেকি Fuck off, babe, fuck off! Friend হয় তোৰ, হা? তই ইয়াত ইমোজি দি থাক আৰু ফ্ৰেণ্ড হয় তোৰ। কি জাষ্ট ইমোজি হৈ গ'ল। তই এইবোৰ কৰিবি আৰু মই কাম কৰি ঘূৰি ফুৰিম কিন্তু। মানুহে দেখি আছে। মানুহে কি বাল কৰিব বে মোৰ, হা? কি বাল কৰিব? আৰু দি থাক, ইমোজি দি থাক তই। আৰে চৰি যিজন মানুহে নিজৰ ভাল পোৱা মানুহজনক সন্মান কৰিব নাজানে সেইজন মানুহৰ লগত জীৱনটো কটোৱাৰ কথা কল্পনা কৰিব নোৱাৰি আৰে ভুল হৈ গ'ল হ'ব এতিয়া ভুলবোৰ শুধৰাব পাৰি ঋষি কিন্তু অভ্যাসবোৰ নোৱাৰি অভ্যাসবোৰ থাকি যায় আৰু এইটো তোৰ অভ্যাস হয় মই তোৰ লগত আৰু থাকিব নোৱাৰো লেটছ ব্ৰেক আপ